আজি আমাৰ গড়েশ্বৰৰ পৰিষদীয় সমষ্টিৰ NRDS যেটো ফালৰ পৰা অনুষ্ঠানৰ ফালৰ পৰা আৰু ব্যৱসায়ী সন্থাৰ উদ্যোগত আজি আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপৰ যিখিনি সুবিধা ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি সুবিধা আৰু বেংকৰ পৰা লোন লৈ কেনেকৈ আমি যিকোনো কাম কৰিব পাৰোঁ ইয়াৰ সজাগতাৰ এটা এৱাৰনেছ প্ৰগ্ৰাম লোৱা হৈছে। মই প্ৰথমতে মাননীয় আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে EM ডাঙৰীয়াই মোৰ গড়েশ্বৰ সমষ্টিত আহি তেখেতে ইণ্ডাষ্ট্ৰিৰ দায়িত্বত আছে হিচাপে আজিৰ এই সভাখনত উপস্থিত থকাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু NRDS আৰু ব্যৱসায় সন্থাৰ উদ্যোক্তাসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এই সুযোগটো ৰিলেশ্যনশ্বিপ যেটো সেইটো যে বজাই ৰখাৰ কাৰণে চিন্তা কৰিলে এইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু BTR এৰিয়াত যি উদ্যোগৰ ক্ষেত্ৰত যি পদক্ষেপৰ ক্ষেত্ৰত যিখিনি অলপ এডভান্টেজৰ ক্ষেত্ৰত বৰ্তমান অলপ জাগি উঠাৰ দৰে দেখা পাইছোঁ যেটো আগৰ চৰকাৰবিলাকৰ যেটো হিতু সুবিধাটো নাছিলে এইবাৰ শ্ৰী মহোদয়ে ইছ্যুৰ কথা বা ডিপাৰ্টমেণ্টৰ কথা ইয়াৰ মানে বহুত কথা ভাবিব লগাত কিছু আৰু কাম কৰিব লগা আছে হিচাপে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত এইবাৰ গুৰুত্ব দিছে আৰু তেখেতে যিখিনি কৰিবলৈ লৈছে MOU চাইনো কৰিছে তেখেতে এই মানে ইণ্ডাষ্ট্ৰি ক্ষেত্ৰত ষ্টেট লেভেলৰ যিখিনি বা চেণ্ট্ৰেল লেভেলৰ যিখিনি এই হিচাপে মই আদৰিছোঁ আৰু সেই হিচাপে সঁচাসঁচিভাৱে প্ৰথমতে মই এটা সুযোগ পোৱাৰ দৰে পালোঁ সজল সিঙা ডাঙৰীয়া যিহেতু EMত আছে মোৰ বন্ধু তেখেতে EM নতুনকৈ পালে হিচাপে আমি কাম কৰিব পাৰিম আমাৰ ইয়াত ইটা বেটা বুলিব কথা নহয় বিভিন্ন সৰু সুৰা যিখিনি আছে ডিপাৰ্টমেণ্টেলি দিয়া নাই যদিও মানে ডিপাৰ্টমেণ্টেলি ডাঙৰ কাম কৰা নাই যদিও মই এইটোৱে ক'ব খুজিছোঁ যে সৰু সুৰা যিখিনি ব্যৱসায় যেনে অঞ্চাই বিতাংগী নামৰ ফ্লেগশ্বিপ স্কিম তৈয়াৰ কৰি শ্ৰদ্ধাৰ BTR শ্ৰী মহোদয়ে যে সহায় কৰিলে এইটো ধন্য মানিব লাগিব যিহেতু প্ৰত্যেকটা সমষ্টিত 600 মানে ব্যৱসায়ীসকলে এই সুবিধাটো 5,000 টকা পাবলৈ সক্ষম হৈছে সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ বাহিৰে যিখিনি আমি এজন প্ৰতিনিধি হিচাপে ইয়াত যদি কাৰোবাৰ যদি কিবা ইণ্ডাষ্ট্ৰি ক্ষেত্ৰত বা DIC লোনৰ ক্ষেত্ৰত মই MCL হিচাপে কিবা যদি কৰণীয় কাম আছে ইয়াৰ ক্ষেত্ৰত মই ফিজিকেলি হওক আৰু যিকোনো অফিচিয়েলি ক্ষেত্ৰই হওক মই সহায় কৰিম বুলি কথা দিছোঁ আৰু বিচাৰিলে নিশ্চয় মই মানে আগুৱাই ল'ম মই এইটোৱেই কথা জনাইছোঁ আৰু আমাৰ এৰিয়াত যেহেতু মানে লাকিলি নমুনা স্বৰূপ হিচাপেও ইণ্ডাষ্ট্ৰিৰ নামত বেলেগ সমষ্টি আছে নাই নাজানো মোৰ সমষ্টিত 30 বিঘা মাটিৰ টেপাৰগাঁও BCDCৰ আণ্ডাৰত আছে আৰু তাৰ মানে কিছু সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায়ী বৰ্তমান সুযোগ পালে আপোনালোকে গ'লে গম পাব তাতে ইণ্ডাষ্ট্ৰিৰ কাম চলি আছে আৰু তাৰে আশে পাশে ইটা বিটা দুটা আছে সেই হিচাপে মই আজিৰ গড়েশ্বৰৰ ব্যৱসায়ীসকলে যদি এনেকুৱা সুবিধাটো যদি বিচাৰে চিবলৈকে হওক EMলৈকে হওক বা ক'তবালৈকে হওক মই সদায় আপোনালোকক সহায় কৰাৰ কাৰণে আছোঁ এইখিনি কৈ মই মোৰ ক'ব লগা সামৰিছোঁ